নমস্কাৰ বন্ধুসকল, খান লাৰ্ণিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। লগতে যিসকল বন্ধুৱে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে, সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন? এ নম্বৰ দিয়া আছে ডক্টৰ ভূপেন হাজৰিকা, বি নম্বৰ দিয়া আছে যতীন্দ্ৰনাথ দুৱৰা, চি দিয়া আছে ডক্টৰ লক্ষ্মীনন্দন বৰা, ডি দিয়া আছে মিত্ৰদেৱ মহন্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি অৰ্থাৎ যতীন্দ্ৰনাথ দুৱৰা। ২ নম্বৰ প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? এ দিয়া আছে মৃত্যুঞ্জয়, বি দিয়া আছে বনফুল, চি দিয়া আছে মাকাম, ডি দিয়া আছে কথাগীতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ অৰ্থাৎ মৃত্যুঞ্জয়। ৩ নম্বৰ প্ৰশ্নটো হৈছে কোনে প্ৰথম শংকৰদেৱ বঁটা লাভ কৰিছিল? এ দিয়া আছে ডক্টৰ ভূপেন হাজৰিকা, বি দিয়া আছে সত্যজিৎ ৰায়, চি দিয়া আছে কীৰ্তিনাথ হাজৰিকা, ডি দিয়া আছে ডক্টৰ মহেন্দ্ৰ বৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি অৰ্থাৎ কীৰ্তিনাথ হাজৰিকা। ৪ নম্বৰ প্ৰশ্নটো হৈছে ২০১৪ চনত কোনে শংকৰদেৱ বঁটা লাভ কৰিছিল? এ দিয়া আছে ধ্ৰুৱজ্যোতি বৰা, বি দিয়া আছে ইছমাইল হুছেইন, চি দিয়া আছে কনক সেন ডেকা, ডি দিয়া আছে শৰ্মিলা ঠাকুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি অৰ্থাৎ কনক সেন ডেকা। হৈছে কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? এ দিয়া আছে হীৰেণ ভট্টাচাৰ্য, বি দিয়া আছে ভৱেন্দ্ৰনাথ শইকীয়া, চি দিয়া আছে মহিম বৰা, ডি দিয়া আছে অৰুণ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি অৰ্থাৎ ভৱেন্দ্ৰনাথ শইকীয়া। ৬ নম্বৰ প্ৰশ্নটো হৈছে মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এ দিয়া আছে মামৰে ধৰা তৰোৱাল, বি দিয়া আছে ষষ্ঠীৰ কন্যা, চি দিয়া আছে মাকাম, ডি দিয়া আছে মেৰেং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ অৰ্থাৎ মামৰে ধৰা তৰোৱাল। ৭ নম্বৰ প্ৰশ্নটো হৈছে ছৈয়দ আব্দুল মালিকে কিমান চনত শংকৰদেৱ বঁটা লাভ কৰে? এ দিয়া আছে 1980 চনত, বি দিয়া আছে 1996 চনত, চি দিয়া আছে 1985 চনত, ডি দিয়া আছে 1999 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি অৰ্থাৎ 1999 চনত। ৮ নম্বৰ প্ৰশ্নটো হৈছে কোনখন গ্ৰন্থৰ বাবে ছৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এ দিয়া আছে অঘৰী আত্মাৰ কাহিনী, বি দিয়া আছে এখন মৰুভূমি, চি দিয়া আছে আধাৰশিলা, ডি দিয়া আছে পৰশমণি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ অৰ্থাৎ অঘৰী আত্মাৰ কাহিনী। ৯ নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত ছৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এ নম্বৰ দিয়া আছে 1970 চনত, বি দিয়া আছে 1972 চনত, চি দিয়া আছে 1975 চনত, ডি দিয়া আছে 1980 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি অৰ্থাৎ 1972 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ১০ নম্বৰ প্ৰশ্নটো হৈছে কোন চনত মহিম বৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এ নম্বৰ দিয়া আছে 2000 চনত, বি দিয়া আছে 1994 চনত, চি দিয়া আছে 2001 চনত, ডি দিয়া আছে 1999 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি অৰ্থাৎ 2001 চনত। 11 নম্বৰ প্ৰশ্নটো হৈছে কোনখন গল্প সংকলনৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এ নম্বৰ দিয়া আছে প্ৰহৰী, বি নম্বৰ দিয়া আছে শৃংখল, চি নম্বৰ দিয়া আছে সেন্দুৰ, ডি নম্বৰ দিয়া আছে বৃন্দাবন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি অৰ্থাৎ শৃংখল। 12 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত ভৱেন্দ্ৰনাথ শইকীয়াই শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল? এ নম্বৰ দিয়া আছে 1990 চনত, বি দিয়া আছে 1985 চনত, চি দিয়া আছে 2001 চনত, ডি দিয়া আছে 1998 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি অৰ্থাৎ 1998 চনত। 13 নম্বৰ প্ৰশ্নটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়াক কোন চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল? এ দিয়া আছে 2000 চনত, বি দিয়া আছে 2001 চনত, চি দিয়া আছে 1998 চনত, ডি দিয়া আছে 1990 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি অৰ্থাৎ 2001 চনত। 14 নম্বৰ প্ৰশ্নটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়াই কোন চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এ দিয়া আছে 1976 চনত,
বি দিয়া আছে 1984 চনত, চি দিয়া আছে 1996 চনত, ডি দিয়া আছে 1966 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ অৰ্থাৎ 1976 চনত। 15 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত ভৱেন্দ্ৰনাথ শইকীয়াই অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে? ইয়াৰ এ দিয়া আছে 1970 চনত, বি দিয়া আছে 1973 চনত, চি দিয়া আছে 1981 চনত, ডি দিয়া আছে 1985 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি অৰ্থাৎ 1973 চনত। 16 নম্বৰ প্ৰশ্নটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন কথাছবিৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে? এ দিয়া আছে অনিৰ্বাণ, বি দিয়া আছে অগ্নিস্নান, চি দিয়া আছে কোলাহল, ডি দিয়া আছে সাৰথি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি অৰ্থাৎ অগ্নিস্নান। 17 নম্বৰ প্ৰশ্নটো হৈছে সৌৰভ কুমাৰ চলিহাই কোন চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এ দিয়া আছে 1974 চনত, বি দিয়া আছে 1962 চনত, চি দিয়া আছে 1995 চনত, ডি দিয়া আছে 1945 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ অৰ্থাৎ 1974 চনত। 18 নম্বৰ প্ৰশ্নটো হৈছে কোনখন গল্প সংকলনৰ বাবে সৌৰভ কুমাৰ চলিহাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এ দিয়া আছে ভাল খবৰ, বি দিয়া আছে নৱজন্ম, চি দিয়া আছে গোলাম, ডি দিয়া আছে জনবিৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি অৰ্থাৎ গোলাম। 19 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত সৌৰভ কুমাৰ চলিহাই অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? এ দিয়া আছে 1962 চনত, বি দিয়া আছে 1945 চনত, চি দিয়া আছে 1974 চনত, ডি দিয়া আছে 1995 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি অৰ্থাৎ 1995 চনত।